স্বাধীনতাৰ হকে আত্মবলিদান দিয়া ৩৫জন যুঁজাৰু শ্বহীদক আজি এই ৭৫তম স্বাধীনতা দিৱসৰ দিনটোত মই শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আৰু লগতে ৭৫তম স্বাধীনতা দিৱসৰ শুভেচ্ছা সকলোকে জনালোঁ। অহা কাইলৈ অৰ্থাৎ ১৬ আগষ্টত আপোনালোকে যদি ক'ৰবাৰ কিনাৰত এখন পতাকা পৰি থকা দেখে তেন্তে আপোনালোকক মই অনুৰোধ কৰিছোঁ আপোনালোকে সেই পতাকাখন উঠাই আনি ঘৰত ভালদৰে সংৰক্ষণ কৰি ৰাখিব। নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মৃদুপন লাভচলৈ বলক তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো মই ৭৫তম স্বাধীনতা দিৱসৰ বিষয়ে ক'বলৈ লৈছোঁ। আপোনালোকে কিন্তু ভালদৰে শুনিব আৰু মোক নিজৰ বুলি আঁকোৱালি ল'ব বুলি মই আশা কৰিলোঁ আৰু কথাখিনি কওঁতে কিবা ভুল ভ্ৰান্তি হ'লে সকলোৱে ক্ষমা কৰিবলৈ মই আশা ৰাখিলোঁ। আজি ৭৫তম স্বাধীনতা দিৱস উদযাপন সকলোৱে কৰিছে, ভাল লাগিছে আৰু হয়নে নহয় ময়ো কৰিছোঁ, আপোনালোকে কৰিছোঁ, আপোনাৰ ঘৰৰ পৰিয়ালে কৰিছে আৰু সকলো সমগ্ৰ আমাৰ ভাৰতবৰ্ষতে কৰিছে আৰু ভাল লাগিছে ৭৫তম স্বাধীনতা দিৱসত যে আমি আজি উদযাপন কৰিবলৈ পাইছোঁ আৰু এই ৭৫তম স্বাধীনতা উদযাপন যিদৰে পালন কৰিছোঁ আমি ১০০ বছৰটো সেইদৰে পালন কৰিব লাগিব। ৭৫তম স্বাধীনতা দিৱস উদযাপন ইমান ধুনীয়াকৈ মিলা প্ৰীতিৰে স্কুলৰ ল'ৰা ছোৱালীবোৰে কৰিছে। মই সৰু ক্লিপ এটা উঠাই থৈ দিয়া আছে, আপোনালোকে চাওকচোন আৰু ওলাই সাজু হৈ আমাৰ দেশ ৰাখিবলৈ ভাৰতৰ জন্মভূমি প্ৰাণ বলিদান দিবলৈ বন্দে মাতৰম বন্দে মাতৰম। ওলাই সাজু হৈ আমাৰ দেশ ৰাখিবলৈ ভাৰতৰ জন্মভূমি প্ৰাণ বলিদান দিবলৈ বন্দে মাতৰম বন্দে মাতৰম। সকলো দোকানে দোকানে ইমানে ধুনীয়াকৈ সজাইছে, দোকানে দোকানে বুলি ক'বলৈ নহয়, আচলতে দোকানৰ আগফালে ইটো দোকানৰ মূৰে মূৰে ৰছী লগাই পতাকা এখন আঁৰি দিছে আৰু ইমান ধুনীয়া দেখিছে আৰু বেলুনখিনি সম্পূৰ্ণ পতাকা ৰঙে সজাইছে, দেখিবলৈ ইমানেই ধুনীয়া লাগিছে। কিন্তু সেইটো অহা কাইলৈ আকৌ দেখিবলৈ কিছুমান বেয়াও লগা কথা হয়। যিসকলে ইউজ কৰিছে পতাকাখন অহা কাইলৈ সিহঁতৰ টাইম নাথাকে, সকলোৱে বিজি হৈ যায়, পতাকাখন সকলোৱে পাহৰি যায়, প্ৰায়ভাগ মানুহেতো গছকি যায়, মই নিজে নিজ চকুৰে দেখিছোঁ। অহা কাইলৈ যদি আপোনালোকে ক'ৰবাত এনেকৈ পতাকা দেখে কিন্তু আপোনালোকে উঠাই আনিব বুলি মই আশা কৰিছোঁ। আপোনালোকে বাৰু জানেনে তাৰ বাবে আমি আজি স্বাধীনতা দিৱস উদযাপন কৰিবলৈ পাইছোঁ, ৭৫তম স্বাধীনতা দিৱস উদযাপন ভালদৰে কৰিবলৈ পাইছোঁ। যিসকল সেনা নিজৰ প্ৰাণ বলিদান দি নিজৰ ঘৰৰ পৰা আঁতৰি থাকি নিজৰ কপালৰ ঘাম মাটিত পেলাই দেশখন ৰক্ষা কৰি আছে, সেইসকলৰ কাৰণে আজি আমি ৭৫তম স্বাধীনতা দিৱস ভালদৰে উদযাপন কৰিবলৈ পাৰিছোঁ। আৰু আপোনালোকেও সেই পতাকাখন আপোনালোকৰ দায়িত্ব, আপোনালোকে পতাকাখন ভালদৰে সংৰক্ষণ কৰিব অহা কাইলৈ। তাকে মই আজি এই ভিডিঅ'টো বনাইছিলোঁ আৰু ইয়াতে কওঁতে অনেকখিনি ভুল ভ্ৰান্তি হ'ব পাৰে, সেইখনি মোক নিজৰ বুলি আপোনালোকে ক্ষমা কৰি দিব আৰু জয় হিন্দ।